বৰ্তমান অসমৰ বজাৰত বহুলভাৱে পোৱা এবিধ মাছ হ'ল ৰূপচন্দা। অসম, বাংলাদেশ, পশ্চিমবংগত ৰূপচন্দা নামেৰে জনাজাত। এই মাছবিধক বহুতে সাগৰীয় পমফ্ৰেট বুলি ক'ব খোজে। কম কাঁইটযুক্ত মঙহাল এই মাছবিধ আমাৰ ক্ৰেতা বিক্ৰেতাৰ মাজত অধিক জনপ্ৰিয়। ৰূপালী ৰঙৰ চেপেটা আকৃতিৰ এই মাছবিধ। এই মাছবিধৰ বৃদ্ধিৰ হাৰ অতি খৰতকীয়া হোৱাৰ বাবে আমাৰ বহু মীন পালকে এই মাছবিধ বৰ্তমান তেওঁলোকৰ পুখুৰীত পালন কৰা দেখা পোৱা গৈছে, কিয়নো ইয়াৰ বৃদ্ধি খৰতকীয়া হোৱাৰ লগে লগে বজাৰত ইয়াৰ মূল্যও 180 পৰা 150 টকা পৰ্যন্ত হোৱাৰ বাবে আমাৰ কিছু সংখ্যক মীন পালকে ইয়াক তেওঁলোকৰ পুখুৰীত পালন কৰা দেখা পোৱা যায়। ৰূপচন্দা মাছবিধে অতি লেতেৰা, প্ৰদূষণমুক্ত, এমনিয়ামুক্ত, দ্ৰৱীভূত, অম্লজান কম থকা জলাশয়তো জীয়াই থাকিব পাৰে। সেয়েহে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত এই মাছবিধ পালন কৰি আহিছে। কম কাঁইটযুক্ত মঙহাল হোৱাৰ বাবে আমাৰ মানুহৰ মাজতো ই অতি প্ৰিয়। ব্যৱসায়িক দিশৰ পৰা চালে ৰূপচন্দা মাছৰ পালন যথেষ্ট লাভজনক, কিয়নো ই এবছৰত 1.5 কেজিৰ পৰা 2.5 কেজি কিলোগ্ৰাম আৰু 2 বছৰত 4 কেজিৰ পৰা 4.5 কেজি কিলোগ্ৰাম পৰ্যন্ত হয়। আপোনাৰ যদি এই ৰূপচন্দা মাছৰ পোনা লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰি মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে। অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে। খালি ৰূপচন্দা মাছেই নহয়, ৰূপচন্দা মাছ, পাংগাচিয়াছ, শিঙি মাছ, যিকোনো মাছৰ পোনা লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব, মাছৰ পোনা পাই যাব। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ পাবদা মাছৰ পোনা লাগিব নেকি? পাবদা অতি জনপ্ৰিয় আৰু সুস্বাদু মাছ। এই মাছৰ কাঁইটৰ সংখ্যা কম হোৱাৰ বাবে সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে এই মাছ খাবলৈ ভাল পায়। আধুনিক পদ্ধতিৰে পাবদা মীন পালন অতি লাভজনক ব্যৱসায়। বজাৰত এই মাছৰ চাহিদা প্ৰচুৰ। ইয়াৰ পুষ্টি মূল্য আৰু অতি সোৱাদৰ বাবে ইয়াৰ বজাৰ মূল্য অধিক। গতিকে কৃষকসকলে পাবদা খেতিৰ দ্বাৰা উপকৃত হ'ব পাৰে।